কুকিং উইথ পলি বৰুৱাৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি প্ৰস্তুত কৰিম সেউজীয়া মগুৰ ডোছা। তাৰ বাবে প্ৰায় 200 গ্ৰাম মগু দাইল গোটেই ৰাতি তিয়াই থলোঁ। এতিয়া মগু দাইলখিনিৰ লগত এটা জলকীয়া, নিমখ, এচামুচ জিৰা, আদা আধা ইঞ্চি আৰু হিং এচামুচ দি মিক্সিত পিহি ল'ম। এতিয়া চেকনিৰ পৰা মিক্সিটোত বাকি ল'লোঁ গোটেইখিনি আৰু তাত 4-5 চামুচমান পানী মিহলাই ভালদৰে মিক্সিত পিহি ল'ম। এয়া চাওক 4-5 চামুচ পানী মিহলাই লৈছোঁ। এয়া মিক্সিত পিহা হৈ গ'ল। মিশ্ৰণটো এনেদৰে হ'ব লাগিব যাতে চামুচেৰে উঠালে সি লাহেকৈ পৰি যায়। মানে খুব পাতলো হ'ব নালাগিব, খুব ডাঠো হ'ব নালাগিব। এতিয়া এটা পাত্ৰত গোটেই মিশ্ৰণখিনি উলিয়াই ল'লোঁ আৰু মিক্সিটো ধুইও যিখিনি পানী থাকে মিশ্ৰণটোতে ঢালি দিম। খুব বেছি পানী দিব নালাগে। মিক্সিটো ধুওঁতে 4-5 চামুচমান পানী দি ভালকৈ ধুই পেলাব। ধুই এয়া পানীখিনি পাত্ৰটোত ঢালি একেলগে মিহলি কৰি দিছোঁ। এইখিনিতে এটা টিপছ দিম, যেতিয়া এই মগু দাইলৰ ডোছাটো যাতে মচমচীয়া হয়। সদায় মই ডোছা বনালে ডোছাৰ এচামুচ ঘোল বচাই থৈ দিওঁ সেউজীয়া মগু দাইলৰ ডোছাৰ কাৰণে। তেতিয়া ডোছাখন খাবলৈ খুব মচমচীয়া আৰু সোৱাদেৰে ভৰপূৰ হয়। বহুতে মগু দাইলৰ লগত এচামুচ চাউলো মিহলাই থয় মচমচীয়া হ'বৰ বাবে, কিন্তু থাকি যোৱা ডোছা এচামুচ মিহলাই দিলে খাবলৈ খুবেই মানে সোৱাদেৰে ভৰপূৰ হয় আৰু হোটেলত খোৱাৰ দৰে লাগে। হোটেলত বনোৱা ডোছাৰ দৰে হয়। এতিয়া চাটনিৰ বাবে আমি 1 কাপ ভজা চানা, 4/4 একাপ গুড়, এটা জলকীয়া, আপুনি যদি বেছি জ্বলা খায় বেছিও জ্বলা দিব পাৰে, আৰু প্ৰায় 1.5-2 চামুচমান তেতেলী আৰু নিমখ এচামুচ। প্ৰথমতে এইখিনি শুকানে গুড়ি কৰি ল'ব, তেতিয়াহে চাটনিটো একেবাৰে মিহি হ'ব। আগতে পানী দিলে মিহি নহয়। এয়া চাওক শুকানে প্ৰথমতে পিহি ল'লোঁ। এতিয়া অলপ পানী দি ল'ম। পিহি থোৱাখিনি সমানে পানী দিলোঁ। এতিয়া চাওক সেই মিক্সিত মৰাৰ পিছত এনেকৈ অলপ পনীয়া হৈ গ'ল মিশ্ৰণটো, কিন্তু অকণমান ডাঠ হৈ যোৱা থকাৰ বাবে আৰু অলপ পানী দি তাক পনীয়া কৰি ল'লোঁ। ইমানটো জোখত হ'লে খাবলৈ খুব সোৱাদ হয়, টেষ্টটো ভাল লাগে খাই। বেছি ডাঠ হ'লেও বৰ এটা ভাল নালাগে ডোছাৰ লগত। এয়া চাওক আমাৰ চাটনি তৈয়াৰ হৈ গ'ল। সেউজীয়া মগুৰ ডোছাৰ লগত খাবৰ বাবে প্ৰটিনেৰে ভৰপূৰ মগু দাইলৰ ডোছা ৰাতিপুৱাৰ আহাৰত খুবেই পুষ্টিকৰ। এতিয়া আমি ডোছা বনাব পৰা হৈ গ'লোঁ। এইফালে ডোছাৰ টাৱা গৰম হওঁতে অলপ পানী ছটিয়াই টাৱাখন মুচি ল'লোঁ। টাৱা গৰম হ'লত এয়া এচামুচ হেতাৰে মগু দাইলৰ ঘোলখিনি দি চাৰিওফালে গোলকৈ ঘূৰাই দিলোঁ। এনেদৰে ঘূৰাই দিব। 2-3 মিনিট হোৱাৰ পিছত এচামুচ তেল দি চাৰিওফালে ডোছাখনৰ চাৰিওফালে লগাই দিব হেতা এখনেৰে। এয়া চাওক এনেদৰে লগাই দিব চাৰিওফালে তেলখিনি। এইদৰে আপুনি প্ৰায় 4-5 মিনিট ডোছাখন সিজিবলৈ দিব আৰু দেখিব লাহে লাহে ৰঙচুৱা হৈ আহিব ডোছাখন তলফালৰ পৰা, আৰু নিজে নিজে কাষটো এৰায়ে যাব। এয়া প্ৰায় হৈ গৈছে ডোছাখন। এনেকৈ গোলকৈ ঘূৰাই দিলোঁ। এয়া এখন ডোছা তৈয়াৰ হৈ গ'ল। আকৌ এনেদৰে বাকীখন ডোছা বনাই পেলাব। এচামুচ আকৌ দিলোঁ এহেতা ডোছাৰ ঘোল সেউজীয়া মগুৰ। তাৰপিছতে ইয়াত তেল দিব, তেলখিনি চাৰিওফালে লগাই দিব। আকৌ 4-5 মিনিট সিজাৰ পিছত এনেদৰে ৰঙচুৱা হোৱাত ডোছাখন তৈয়াৰ হৈ যাব।
এয়া চাওক চাটনিৰ লগত খাবৰ বাবে প্ৰটিনেৰে ভৰপূৰ মগু দাইলৰ ডোছা তৈয়াৰ হৈ গ'ল। ৰাতিপুৱাৰ আহাৰৰ লগত খাই খুবেই ভাল লাগে। আকৌ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।